क'क्राझार जिल्ला सिंनि शक्ति आश्रम VCDC नि शक्ति आश्रम शिव मन्दिरनि लांगोनायाव दिनै विकसित भारत संकल्प यात्रा हाबाफारि जालाङो। बे हाबाफारियाव केबिनेट मन्त्री इउजि ब्रह्म, सानजा क'क्राझार बियाबनि MLA लरेन्स इस्लारि, उफ्रा जिल्ला बेंगिरि आरो सोरखारि माखासे मावख'गिरिफोरा बाहागो लायो। मख'जाथावदि दिनैनि बे विकसित भारत संकल्प यात्रा हाबाफारिनि गेजेरजों भारत सरकारा मावनो लानाय माखासे बिथांखिनि सोमोन्दै रायजोफोरनो गुवारै फोरमायथिना होनायजों लोगोसे बावैसो सान सिगां जालांनाय खेल महारन आरो हारिमुआरि महासंग्रामाव मुं लाखिनो हानाय सुबुंफोरनो ट्रफी आरो मान बिलाइ होयो। गुबुन फारसेथिं बे हाबाफारियाव बाहागो लानानै केबिनेट मन्त्री इउजि ब्रह्मआ खौरां बिजोङाव ओरैबायदि बुङो। भारत संकल्प यात्रा एटू भारतवासीर कारणे आमी केতিয়াও नलोৱা এটা সংকল্প হয়। এখন দেশক বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ দেশ হিচাপে স্থাপন কৰা বা গঢ়াৰ যিটো সংকল্প এইটো সকলো ভাৰতবাসীৰে এটা সংকল্প হ'ব লাগে। এইটো জন আন্দোলনৰ ৰূপ দিব পৰা এজন ব্যক্তি নৰেন্দ্ৰ মোদী, তেওঁৰ বাহিৰে বেলেগ হয়তো চিন্তা কৰা নাছিল। আজি কাৰণে ভাৰতবাসী সকলো ভাৰতবাসীৰ কাৰণে এটা সংকল্পত পৰিণত হৈ গ'ল। বিকাশৰ অৰ্থ হ'ল সৰ্বাংগীন উন্নতি, ব্যক্তিৰ পৰা দেশলৈকে। আমি অৰ্থনৈতিকভাৱে দেশ শক্তিশালী দেশ হ'ব লাগে আৰু ব্যক্তি হিচাপেও চবে বিকশিত হ'ব লাগে, অৰ্থনৈতিকভাৱে স্বাৱলম্বিতা আহিব লাগে। পৰিয়াল বুলি নহয়, ব্যক্তি মহিলা চবে স্বাৱলম্বী মহিলা হ'ব লাগে। আৰু আজি সেই যুগটো নাই যে মহিলা স্বামীৰ পৰা পইচা খুজি থাকিব নিজৰ ড্ৰেছৰ কাৰণে, নিজৰ চাবোন কিনাৰ কাৰণে। সেই যুগটো নাই। মহিলাই আজিকালি নিজৰ প্ৰয়োজনটো নিজেই কিনিব পাৰি। আৰু পৰিয়ালত যেতিয়া অৰ্থনৈতিক বা অৰ্থ সংকট আহিব বা প্ৰয়োজনীয়তা আহিব, মহিলাও দিব পাৰি। সেই এটা ধাৰণা লৈ পেলাই বিকশিত ভাৰত সংকল্প যাত্ৰা যিটো 17টা আঁচনি লৈ আমি ৰাজ্যৰ মাজত আহিছোঁ। ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড আৰু তাৰপিছত সেল্ফ হেল্প গ্ৰুপ আৰু WCDৰ পৰা যিবিলাক হেল্ডি বেবী আৰু বিভিন্ন আঁচনি যেনেকৈ আয়ুষ্মানৰ লগতে উজ্জ্বলা যোজনা, গেছ কানেকশ্যন আহি গ'ল, কিষাণ সন্মান নিধি, কিষাণ ক্ৰেডিট কাৰ্ড, এইবিলাক আঁচনি যে আহি গৈছে 17টা আঁচনি। এই সম্পৰ্কে যিটো প্ৰাথমিক জ্ঞান সকলোৰে লগত থাকিবই লাগে আৰু আঁচনি কেনেকৈ পাব পাৰে। ভৱিষ্যতত ভাৰতত ডাইৰেক্টলি এটা কেছ পইচা দি পেলাই ব্যক্তি বা নাগৰিকসকলক সহায় কৰাৰ পদ্ধতিবিলাক নোহোৱা হৈ যাব। গ্ৰেইন ইন এইড ছিষ্টেমটো ক'ৰবাত চেঞ্জ হৈ যাব। চব গ্ৰাণ্ট বা সহযোগিতা চৰকাৰৰ পৰা আহিব, এইটো আঁচনিৰ মাজত সোমাই যাব। তো এইটো বৃদ্ধৰ পৰা শিশুলৈকে, মহিলাৰ পৰা পুৰুষ সকলোৱে এটা আঁচনিৰ মাজত জড়িত হৈ যাব লাগে। তেতিয়া আপুনি সহায় সহযোগিতা পাব। কিন্তু আজি যিখিনি SRLMৰ আণ্ডাৰতে হওক বা উদ্যোগী মহিলাবিলাকৰ সফল কাহিনীবিলাক শুনি পেলাই ভাল লাগিছে। তেওঁলোকে নিৰ্ভৰশীল নহয়, স্বনিৰ্ভৰশীল হ'ব, আনৰ ওপৰত কোনোদিন নিৰ্ভৰ নকৰে। আৰু যিটো এটা জেণ্ডাৰ বায়াছ, ডমেষ্টিক ভাইলেঞ্চ, ডমিনেশ্যন বা দমন কৰি ৰখা, মহিলাসকলক আমি সুবিধা নিদিয়া, এইবিলাক অভিযোগ নাইকিয়া হৈ যাব। স্বতন্ত্ৰ মহিলা, স্বাৱলম্বী পৰিয়াল আৰু বাচ্চাবিলাক ৰোগমুক্ত কৰাৰ এটা সংকল্প। বাচ্চা বুলি নহয়, মাতৃসকলক প্ৰসূতি মৃত্যুৰ পৰা ৰক্ষা কৰা বা এইটো সকলো সম্পূৰ্ণভাৱে নোহোৱা কৰা। তো সকলোবোৰ আঁচনি এটা খুব ডাঙৰ বিপ্লৱ। যদি স্বাধীনতা আন্দোলনৰ ভিতৰত যদি আমি আমাৰ ভাৰতত ভিতৰৰ পৰাই এটা বিকাশ আনিবৰ কাৰণে, ডেভেলপমেণ্ট আনিবৰ কাৰণে যদি ডাঙৰ এটা আন্দোলন বিপ্লৱ যদি আকৌ এবাৰ হৈছে, আজি হৈছে, ভাৰত তৃতীয় শক্তি হৈ যাব অৰ্থনৈতিকভাৱে। সেইটো নিশ্চিত, কাৰণ আমি কোৱা নাই, এইটো ভাৰতে কোৱা নাই, এইটো ৱৰ্ল্ড বেংকে কৈছে। তেতিয়া আমাৰ ইয়াত ৰাস্তা ঘাটৰ কাৰণে আন্দোলন নহ'ব, হস্পিটেলৰ কাৰণে আন্দোলন নালাগে, স্কুলৰ কাৰণে আন্দোলন নালাগে। তেতিয়া ফাৰ্ডাৰ ডেভেলপমেণ্ট আমি আকৌ ওপৰত কেনেকৈ যাব পাৰিম, তাৰ কাৰণে মানুহে চিন্তা কৰিব।